নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। আজি 70 বছৰ পাছত দেখিব চ'ত মাহৰ পূৰ্ণিমাৰ জোন। এইকেইটা ৰাশিৰ কপাল ফুলিব, পাব বহু ভাল খবৰ। বন্ধু বান্ধৱীসকল, আজি পূৰ্ণিমাৰ দিনটোত বহুতো দুৰ্লভ সংযোগ মিলিছে, যি এই দিনটোক বিশেষ কৰি তুলিছে। পূৰ্ণিমা তিথি আৰম্ভ হৈছে 28 মাৰ্চৰ ৰাতিপুৱা 3:21 পৰা আৰু এই তিথি সমাপ্ত হ'ব 29 মাৰ্চৰ মাজৰাতি 12:17। এইদিনা চন্দ্ৰমা কন্যা ৰাশিত বিৰাজমান থাকিব। মকৰ ৰাশিত গুৰু আৰু শনি, শুক্ৰ আৰু সূৰ্য মীন ৰাশিত থাকিব। মঙল আৰু ৰাহু বৃষ ৰাশিত, বুধ কুম্ভ ৰাশিত, কেতু বৃশ্চিক ৰাশিত। গ্ৰহৰ এনে স্থিতিক ধ্ৰুৱ যোগ বুলি কোৱা হয়। এই ধ্ৰুৱ যোগৰ লগতে এইদিনা সৰ্বসিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু গজকেশৰী ৰাজযোগো মিলিছে। এই চাৰিটা সংযোগক অত্যন্ত শুভ মনা হয়। ইয়াৰ উপৰিও এইদিনা 70 বছৰৰ পাছত চ'ত মাহৰ পূৰ্ণিমাৰ জোন দেখা পাব, যি অন্য দিনা ওলোৱা জোনতকৈ অধিক উজ্জ্বল আৰু ডাঙৰ হ'ব। ইয়াক ছুপাৰ ব্লু মুন বুলি কোৱা হয়। ছুপাৰ ব্লু মুন, সৰ্বসিদ্ধি যোগ, ধ্ৰুৱ যোগ, অমৃত সিদ্ধি যোগ, গজকেশৰী যোগ এই সকলোবোৰ মিলি এই দিনটোৰ মহত্ব আৰু অধিক বৃদ্ধি কৰি তুলিছে। এনে শুভ সংযোগৰ শুভ ফল কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে পৰিব। সেইকেইটা ৰাশিৰ কপাল ফুলিব, পাব বহু ভাল খবৰ। ইয়াৰ লগতে এইকেইটা ৰাশিৰ ওপৰত মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ অসীম কৃপা থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে প্ৰথমে জানি লওক, আহক সেইকেইটা ৰাশিৰ কি লাভ হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ আহিবলগীয়া দিন বহুত ভাল হ'ব। এই সময়ছোৱাত এই ৰাশিৰ জাতক জাতিকাই বহুত ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা প্ৰবল। এই ৰাশিৰ জাতক জাতিকাই বৰ্তমান যি কথাক লৈ চিন্তিত হৈ আছে, তেওঁলোকৰ সকলো কাম সম্পূৰ্ণ হোৱাৰ পথত। এওঁলোকৰ যদি কোনো কাম আধৰুৱা হৈ আছে, তেন্তে মা লক্ষ্মী আৰু কুবেৰদেৱৰ কৃপাত সেই সকলোবোৰ সম্পূৰ্ণ হ'ব। নতুন মাটি বাৰী কিনাৰো যোগ মিলিছে, আৰ্থিক লাভৰ যোগো মিলিছে। চন্দ্ৰমাৰ শুভ প্ৰভাৱত আপুনি যিকোনো চিন্তাৰ পৰা মুক্ত হ'ব। যিসকল ব্যৱসায়ৰ লগত জড়িত, তেওঁলোকে ব্যৱসায়ত লাভ দেখা পাব। আপোনাৰ ধন প্ৰাপ্তিৰ যোগো মিলিছে। যদি আপুনি এই সময়ছোৱাত কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে, তেন্তে অতিয়ে উত্তম। লগতে ইনভেষ্টমেণ্টৰ বাবেও অত্যন্ত শুভ সময়। মা লক্ষ্মীৰ কৃপাত ঘৰলৈ সুখ শান্তি আহিব। ধাৰ ঋণৰ পৰা মুক্তি পাব। চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। সমাজত এই ৰাশিৰ জাতক জাতিকাৰ মান সন্মান বাঢ়িব। দাম্পত্য জীৱন সুখৰ হ'ব। জীৱনসংগীৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাৰ যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে আহিবলগীয়া দিনত প্ৰেমৰ সম্বন্ধক স্থায়ী ৰূপ দিব পাৰিব। এতিয়া জানো আহক সেই বিশেষ ৰাশিকেইটাৰ বিষয়ে। প্ৰথমটো ৰাশি হৈছে বৃষ ৰাশি, সিংহ ৰাশি, কুম্ভ ৰাশি, মিথুন ৰাশি, মকৰ ৰাশি, মেষ ৰাশি, কন্যা ৰাশি আৰু তুলা ৰাশি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।